নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। চ' আপোনালোকক ইণ্ডিয়ান জব চেনেললৈ স্বাগতম কৰিছোঁ। চ' বহুত দিনৰ অন্তৰ্মূৰত আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত যিটো 1837টা পষ্ট যোনটো আছিলে, সেইটো ইতিমধ্যে লিংকটো মুকলি হৈছে। আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব পাৰে। এইটো আপোনালোকৰ কাৰণে বহুত ভাল খবৰ। চ' আহক অলপ ডিছকাশ্যন কৰি লওঁ পষ্টকেইটাৰ কি পষ্ট আছিলে। চ' এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ যোনটো পষ্ট আছিলে সেইটো চবতকৈ বেছি ক'ব পাৰি, কাৰণ ইয়াৰ কাৰণে আপোনালোকৰ 1581টা পষ্ট আছে। টোটেল আনৰিজাৰ্ভৰ কাৰণে আছে 876 এণ্ড OBCৰ 496 এণ্ড ST 43টা পষ্ট আছে। SCৰ 65 এণ্ড PWD কেণ্ডিডেটৰ কাৰণে 14টা পষ্ট মুকলি। চ' এডুকেশ্যন কোৱালিফিকেশ্যন কি চাইছে, আপোনাৰ ইয়াত বিচাৰিছে কেণ্ডিডেট হোৱা উইথ হাই ছেকেণ্ডেৰী পাছ। আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিলে ডাইৰেক্টলি এপ্লাই কৰিব আৰু ৰুৰেল বেকগ্ৰাউণ্ড চাৰ্টিফিকেট এটা বিচাৰিছে। কিন্তু নতুন আপডেটৰ মতে আমি শুনিবলৈ পাইছোঁ যে ইয়াত আপোনালোকে ৰুৰেল বেকগ্ৰাউণ্ড চাৰ্টিফিকেটটো নিদিলেও আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ইয়াত কোনো নিদিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে যদি ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। চ' জুনিয়ৰ এছিষ্টেণ্টৰ যোনটো ইয়াৰ পে' স্কেলটো ক'ব বিচাৰিছোঁ, পে' স্কেল আপোনাৰ 40,000ৰ পৰা 60,500লৈকে পাব। তাৰ ভিতৰত গেট পে'ও থাকিব আপোনালোকৰ ধুনীয়াকৈ, বহুত ভাল আছে পষ্টকেইটাত। বাকী জুনিয়ৰ এছিষ্টেণ্টৰ যোনটো পষ্ট আছিলে, ইয়াত আছিলে 200টা পষ্ট আছে। ত' হেড কোৱাৰ্টাৰত আপোনালোকৰ 47টা পষ্ট আছে আৰু ডিষ্ট্ৰিক্ট লেভেল যোনটো আছিলে সেইটো 153। ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট লাগিব, গ্ৰেজুৱেট আৰু 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে। পে' স্কেল ছেমেই আছে। ত' ষ্টেন'গ্ৰাফাৰৰ পষ্ট আছিলে, চাব পাৰে ছেম আছে। আপোনালোকে ডিগ্ৰী পাছ কৰিব লাগিব, লগতে ষ্টেন'গ্ৰাফাৰৰ কৰ্চ কৰা হ'ব লাগিব আৰু পে' স্কেলটো ছেমেই। ষ্টেনৰ টাইপিষ্টৰ পষ্ট আছে। আপোনালোকক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ অফিচিয়েল যোনটো লিংক আছে সেইটো প্ৰভাইড কৰি দিম। আপোনালোকে তাৰ পৰা গৈ পেলাই ৰেডাৰকৈ এপ্লাই লিংকো তাত পাই যাব। ধুনীয়াকৈ এপ্লাই কৰি ল'ব আৰু সোনকালে এপ্লাই কৰিলে, কাৰণ ছাৰ্ভাৰ যদি প্ৰব্লেম হৈ যায় পিছতকৈ আকৌ প্ৰব্লেম হৈ যাব বহুত। আপোনালোকে সেইকাৰণে যিমান সোনকালে পেলাই সিমান সোনকালে এপ্লাই কৰি লওক। যদি এপ্লাইত কিবা প্ৰব্লেম হয় আপোনালোকক নিশ্চয় মই সহযোগিতা কৰিম। আৰু আছামৰ লগতে ইণ্ডিয়ান যিকোনো জবৰ কাৰণে ডিটেইলছৰ কাৰণে ইণ্ডিয়ান জব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই নিশ্চয় আপোনালোকক সহায় কৰিম। থেংক ইউ।